ওম সত্যনারায়ণে নম। আজি ভিডিঅ'টো নাৰায়ণ পূজাৰ যি অমৃত মানে ভোগ ভাগ বনোৱাৰ ওপৰত এই ভিডিঅ'টো, গতিকে ক'ৰবাত যদি খুটি নাটি ৰৈ যায় তেতিয়াহ'লে ক্ষমা কৰিব। গতিকে এই ভোগ ভাগ প্ৰস্তুত কৰোঁতে লাগতিয়াল সামগ্ৰী যেনে যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি ধৰি লওক কল, কেঁচুলোপা কল চবতকৈ বেষ্ট হয়, যদি নহয় আপুনি চেনি কলো ল'ব পাৰে, যি নহওক কল লাগিব, গাখীৰ লাগিব, গুড়, চেনি, তাৰপাছত আপোনাৰ আটা, পিঠাগুড়ি, এনেকৈ বহুখিনি বস্তু প্ৰয়োজন হয়। আৰু গতিকে ভিডিঅ'টো আপোনালোকে চাই গৈ থাকিলে গম পাব যে আচলতে ভোগ ভাগ কেনেকৈ প্ৰস্তুত কৰা হয়। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আজি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নহয়, চেনি কল এখন চালনী সহায়ত এই কলখিনি ধুনীয়াকৈ তাৰমানে হাতেৰে ঘঁহি ঘঁহি তলত এটা ডাঙৰ পাত্ৰত তাৰ কলখিনি তাৰমানে পূৰা ফেনেকি লোৱা হৈছে। আৰু তাৰপাছত এয়া গুড় গলাই থোৱা হৈছিলে। গুড়খিনি কলখিনি যেতিয়া কমপ্লিট হৈ যায় তাৰপিছত গুড়খিনি দি দিব লাগে। আৰু কলখিনি যেতিয়া আপুনি মানে ঘঁহি থাকে তাত অকণ অকণ চেনি মিক্স কৰিব লাগে, যাতে কলখিনি ধুনীয়াকৈ ৰাফ হ'লে অলপমান তেতিয়া সুবিধা হয়। আৰু তাৰপাছত গুড় দি দিব লাগে। গুড় দিয়া হ'ল। এই আমাৰ গুণগুণ খুব এক্সাইটেড, ঘৰত নাৰায়ণ পূজা, গতিকে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ। গুড়খিনিও এনেদৰে এই কলখিনিৰ ওপৰত এনেকৈ যেতিয়া আপুনি ৰাফ কৰি দিব হাতেৰে, গুড়খিনিও যি তলত মানে কলৰ লগত মিহলি হ'ব। আৰু গতিকে দেখিছে নহয়, যদি গুড়খিনি ক'ৰবাত গোটা গোটা আছে তেতিয়াহ'লে চালনীখনে ৰাখি দিব, আৰু যিটো লিকুইড বেষ্ট সেইটো কলৰ লগত মিক্স কৰিবলৈ সুবিধা হ'ব। আৰু সেইকাৰণে গুড়টো গলাই লোৱা হৈছে অকণমান কুহুমীয়া গৰম পানীত। আৰু এয়া দেখিছে নহয়, এয়া চাওক কলখিনিৰ লগত গুড়খিনি কেনেকুৱা কালাৰ লাগিছে, মজা। আৰু এই চালনীখনৰ সহায়ত প্ৰস্তুত কৰা হয়। কলখিনি ধুনীয়াকৈ মানে মিহি হৈ যায়। আচলতে ইয়াত ঘঁহি থাকিলে কলখিনি মিহি হয় ওপৰৰ পৰা। এয়া চেনি দিয়া হ'ল, চেনি দি ইয়াত ভালকৈ মিক্স কৰা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰে কিন্তু শেষলৈকে চাওক, ভাল লাগিব। আৰু প্ৰভুৰ এই ভোগ ভাগ সকলোৱে ভাল পায়। যদি আপুনিও ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ নিশ্চয় কৰিব। এয়া দেখিছে ইমান ধুনীয়াকৈ বনোৱা হৈছে আৰু সকলোৰে প্ৰিয়, মোৰতো বহুত প্ৰিয়। আপোনাৰ প্ৰিয় হয়নে নহয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এয়া দেখিছে ইমান ধুনীয়া চাওক। আৰু এনেও ভগৱানৰ সকলো প্ৰসাদেই আচলতে সকলোৰে কাৰণে বৰ প্ৰিয়, অমৃত হৈ যায়। গতিকে তাৰপাছত এয়া ঘি দিয়া হ'ব। এয়া হ'ল চাউলৰ পিঠাগুড়ি, তাতে পিঠাগুড়ি মিক্স কৰা হয় যাতে অলপমান এইটো অলপমান ডাঠ হৈ যায়। এই পিঠাগুড়ি লাহে লাহে অলপ অলপকৈ মিক্স কৰি থকা হৈছে, দেখিছে। সকলো সংমিশ্ৰণ মানে সকলোখিনি মিলি এই ভোগটো ৰেডি হয়। আৰু খাবলৈ কি ক'ব, আৰু ভাষাৰে কৈ আপুনি বৰ্ণনা কৰিব নোৱাৰে। তাৰপাছত ধুনীয়াকৈ যেতিয়া পিঠাগুড়িখিনি মিক্স হৈ যাব তাৰপাছত ঘিউ ঢালি দিয়া হ'ল। ঘিউখিনি দি ধুনীয়াকৈ সকলো বস্তু একদম পূৰা প্ৰপাৰ মিক্স হ'ব লাগিব, তেতিয়াহে এই ভোগ ভাগ ধুনীয়াকৈ প্ৰস্তুত হ'ব। এয়া দেখিছে, তাৰপাছত ঘিউ ধুনীয়াকৈ মিক্স কৰাৰ পাছত গাখীৰখিনি দিয়া হ'ব। যি গাখীৰ অনা হৈছে সেইখিনি ধুনীয়াকৈ ইয়াক একদম মিক্স কৰা হ'ব। প্ৰপাৰ যেতিয়া মিক্স হৈ যাব, কল ক'ৰবাত গোটা গোটা থাকে সেইখিনি হাতেৰে এনেকৈ ভাঙি ভাঙি মানে মিহি কৰি দি একদম মিক্স কৰি দিয়া হয়। তাৰপিছত আটা দিয়া হয়। এই আটা মিক্স কৰি থকা হৈছে। সেইটো বনোৱাসকলে এটা আন্দাজত মিলাই, আচলতে পৰিমাণ বুলি ক'ব নোৱাৰোঁ মই কিমান দিয়া হৈছে। গতিকে সেইটো এটা বনোৱাসকলৰ এটা হিচাপত বনায়। আৰু এইটো আটা দিয়াৰ পাছত আকৌ পুনৰ গাখীৰ মিক্স কৰা হ'ব ইয়াত দেখি যায়। তো এনেদৰে ভোগ ভাগ প্ৰস্তুত কৰা হয়। বহুসকলে জানে কেনেকৈ বনায়, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। আৰু আশা কৰিলোঁ
এই ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰে আৰু ইমান ধুনীয়া চাওক কমেণ্টত ওম সত্যনাৰায়ণে নমঃ নিশ্চয় লিখিব আৰু এয়া দেখিছে ইমান ধুনীয়া চাওক এয়া তো ৰেডি হৈ গ'ল ফাইনেলি তো এই ভিডিঅ'টো কেনেকুৱা পালে আমাক জনাব দেৱ ভগৱান যাহাৰ প্ৰসাদে লোক পায় পৰিত্ৰাণ হেন দেৱ তাক নম সৰ্বলোকে গতি তান দে ভাৰ্যা বন্ধু লক্ষ্মী সৰস্বতী শ্ৰীৰাম লক্ষ্মণ বন্ধু ৰাৱণ নিধন কৰ জৰে প্ৰণাম হো সত্যনাৰায়ণ এতৰ ভিতক দেৱতাৰ নন্দনং সংসত্যনাৰায়ণ স্বাহা 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 এতৰ ভিতক দেৱতাৰ নন্দনং সংসত্যনাৰায়ণ এই হোম যজ্ঞ কৰি থকা আছে আগতে পাঁচালি পাঠ হৈছিলে গতিকে সম্পূৰ্ণখিনি শুনাব নোৱাৰিলোঁ গতিকে যি নহওক আপোনালোকে ইমান পৰে এই ভিডিঅ'টো চালে কেনে পালে আমাকতো জনাবই গতিকে পুনৰ এটা নতুন ভিডিঅ' আৰু নতুন উপস্থাপনৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে টাটা বাই বাই জয় আই অসম